নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম পেট্ৰকেমিকেল লিমিটেডত নতুনকৈ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জব লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব। আসাম পেট্ৰকেমিকেল ডিপাৰ্টমেণ্টে 17টা ভেৰিয়াছ পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 18/6/2025। পদখিনি হৈছে 17টা এপ্ৰেণ্টিছ পদ, য'ত আপোনালোকে নিজৰ কোৱালিফিকেশ্যন ডিপ্ল'মাৰ কমপ্লিটত মিনিমাম 55% মাৰ্কছ পাব লাগিব। পদখিনি হৈছে মেকানিকেলৰ 4টা, ডিচিপ্লিন JE 2টা, ITI 2টা, ইলেক্ট্ৰিচিয়ানৰ 4টা, ইয়াৰে JE 2টা আৰু ITI 2টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ 4টা, ইয়াৰে JE 2টা, ITI 2টা, চিভিলৰ 1টা, JE 1টা, কেমিকেলৰ 4টা, ইয়াৰ বাবে ডিচিপ্লিন JE বিচৰা হৈছে। Candidate who has completed their diploma in the year 2022, 23 and 24 onwards with minimum 55% marks. যিসকল কেণ্ডিডেট ডিপ্ল'মা কোৰ্চটো 2022-23-24 কৰিলে আৰু 55% মাৰ্কছৰ এবভ হয় তেখেতলোক ইলিজিবল হ'ব ইয়াৰ বাবে। মান্থলি আপোনালোকক চেলাৰী দিব 7,000 টকা ITI ডিপ্ল'মা হোল্ডাৰখিনিৰ কাৰণে, আৰু ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং হোল্ডাৰখিনিৰ কাৰণে 8,000 টকা দিব। ইয়াৰ এপ্ৰেণ্টিছ ট্ৰেইনিং হ'ব 1 বছৰ। ইয়াৰ লোকেশ্যন আছে নামৰূপ আৰু বৈতামাৰী। কিদৰে আপোনালোকে এপ্লাই কৰিব? যিসকলে ইণ্টাৰেষ্টেড হয় তেখেতলোকে ৱাক ইন ইণ্টাৰভিউলৈ আহিব লাগিব। ইয়াৰে টাইম হৈছে 9টাৰ পৰা 2টা বজা। ভেন্যুটো হৈছে এক্সিকিউটিভ গেষ্ট হাউচ, আসাম পেট্ৰকেমিকেল লিমিটেড, নামৰূপ, পোষ্ট অফিচ পৰ্বতপুৰ 786623 আসাম। ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব 10ৰ মাৰ্কশ্বিট লগত পাছ চাৰ্টিফিকেট, 12 মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, ডিপ্ল'মা মাৰ্কশ্বিট অল ছেমিষ্টাৰৰ লগতে পাছ চাৰ্টিফিকেট, বায়'ডাটা লাগিব, ৰেফাৰ এনেক্সা 1 লাগিব, কপি অফ বেংক পাছবুক, আধাৰ প্ৰুফ লাগিব, কপি অফ আধাৰ লাগিব, কপি অফ পান কাৰ্ড, লেটেষ্ট কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ 4খন, কাষ্ট চাৰ্টিফিকেট, মেডিকেল ফিটনেছ চাৰ্টিফিকেট, 16 ডিজিট NATS 2.0 ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, 11 ডিজিট NAPS ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব। আৰু যদি আপোনালোকৰ কিবা অধিক সুবিধা তথ্য পাতি দৰকাৰ হয় জানিবলৈ, আপোনালোকে তলত দিয়া hrapl@assampetrochemicals.com.in আপোনালোকে মেছেজ কৰি সুধিব পাৰে। ইমানখিনি আছিলে অসম পেট্ৰকেমিকেলৰ মুকলি হোৱা 17টা এপ্ৰেণ্টিছ পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।